हेलो एवरीवन नमस्कार মোৰ এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅটো মই পেহিয়তৰ ঘৰৰ পৰা আৰম্ভ কৰিছো আৰু আজিৰ ভিডিঅটো পুৰা ধামাকা হ'বলৈ গৈছে সকলোখিনি আপোনালোকক দেখাই আছে তেনেহলে বৰ বেছি দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো তাৰ পাছতে আহিলো বা আৰু মই ফুল ছিঙিবৰ কাৰণে যেহেতু পেহিয়তৰ ঘৰত আছে আজি সত্যনাৰায়ণ পূজা তো সেইবাবে বা মই আহিছো ফুল নিবৰ কাৰণে আৰু সত্যনাৰায়ণ পূজাত ফুলটো বেছিকৈ লাগে সেইকাৰণে আহিলো আৰু নিবৰ কাৰণে তাৰ পাছতে এইফালে ভিন্দেই কলৰ পুলি কটাত ব্যস্ত যেহেতু কলৰ পুলি লাগিব তো সেইবাবে কলৰ পুলি কটাত ব্যস্ত এইফালে আমাৰ এখেতে কিবা ভাবি আছে নাজানো আৰু মোবাইলটো লৈ তাৰ পাছত এইফালে হৈছে তিলক মানে হৈছে ক'তনো চিনি পাব আজি প্ৰথমবাৰ ভিডিঅ' ওলাইছে মানে আমাৰ পেহিয়তৰ ঘৰৰ ওচৰতে সি লাজতে একদম থাকিবই পৰা নাই এইফালে চাউল তিয়াই থৈছিলে গুড়া খুন্দিবৰ কাৰণে মই ধুনীয়াকৈ ধুই পখালি থৈ দিছোঁ পানীটো যাব লাগিব নহয় এইফালে আমাৰ মেম আহিছে বজাৰৰ পৰা কিন্তু বেচেৰি মোনাখনৰ ৰছীডাল ছিঙি থাকিলে আৰু তাই ধুনীয়াকৈ দাঙি লৈ আহিলে আৰু ইমান বেছি ৰ'দ দিছে কষ্ট হৈছে বেচেৰিজনী বাকী যিয়ে নহওক এইফালে আকৌ মই অকণমান সময় বহিছোঁ ইমান ৰ'দ আৰু ইমান বেছি গৰম তো সেইবাবে ফেনৰ তলত বহিছোঁ অলপ সময় তাৰ পাছতে আমাৰ এখেতে পূৰা চাহ খোৱাত ব্যস্ত খায়ে থাকে গাইছ কিমান খায় আৰু চাহ আনিছে তাই গৈছে এইকাপে চাহ খাইছোঁ আৰু তাই বোলে চাহেই খোৱা নাই তাৰ পাছতে এইফালে হৰাইৰ কাৰণে গোটেইখিনি যা যোগাৰ কৰা হৈছে আমিও ফুল আনিলোঁ এইফালে কল ভোগৰ কাৰণে থোৱা হৈছে আৰু ধুনীয়াকৈ সকলোখিনি যা যোগাৰ কৰা হৈছে আৰু যা যোগাৰ হৈছে যদি বামুণ আহিলেহে গোটেইখিনি যোগাৰ হয় এইফালে তিলকে আকৌ নাৰিকল কাটি আছে তাৰপাছত এটা ডাব নাৰিকল আমি খালোঁ বাৰু এক্সট্ৰাকৈ তাৰপাছত এইফালে আকৌ বায়ে পূৰা মোবাইল চোৱাত ব্যস্ত কাম বন নাই গাইছ খালি মোবাইল কাম কৰিব লাগে পূজাৰ কাম কিন্তু নাই খালি মোবাইল এইফালে আকৌ জেঠা আহি পালে তাৰপিছত জেঠাক মানে মই ফোন কৰি কৈছিলোঁ যে জেঠা তোমাৰ লগত ময়ো যাম কিন্তু জেঠাই ঘৰত মাতি আছিলে জেঠাক ঠগাইছিলোঁ এইফালে মই কল উলিয়াই লৈছোঁ ভোগ বনাবৰ কাৰণে জীৱনত প্ৰথমবাৰ মই অকলে সত্যনাৰায়ণ পূজাৰ ভোগ বনাইছোঁ আৰু ভালে কমেণ্ট পাৰোঁ বহুত ধুনীয়া হৈছে বোলে আৰু পাৰিছোঁ মনটো বহুত বেছি ভাল লাগিছে যিহেতু প্ৰথমবাৰ অকলে বনাইছোঁ আৰু ভাল হোৱা বুলি ক'লে ভাল লাগে নহয় জানো আৰু সত্যনাৰায়ণ পূজাৰ ভোগ সকলোৰে প্ৰিয় বাৰু মোৰো প্ৰিয় আৰু কাৰ প্ৰিয় বাৰু ক'বচোন তাৰপাছত এনেকৈ ধুনীয়াকৈ মই ভোগখিনি ৰেডি কৰিলোঁ আৰু এইফালে জেঠা আৰু ভিনদেউ ধুনীয়াকৈ পূজাৰ কামবিলাক কৰি আছে হ'বই আৰু যিহেতু পূজাও আৰম্ভ হ'ব ধুনীয়াকৈ যা যোগাৰখিনি কৰি লৈছে এইফালে মোৰ ভোগ ৰেডি ধুনীয়াকৈ মই থৈ দিছোঁ এইফালে তাৰপাছতে এইফালে জেঠাৰো সকলোখিনি ৰেডি হ'ল এতিয়া মানে পূজাত বহা আমাৰ মানুহজনী ৰেডি হোৱা নাই মানে তাই বা বহিব তাই বজাৰ গৈছিলে তো সেইবাবে অকণমান দেৰি হ'ল আৰু এইফালে আমাৰ এখেত ৰেডি পূৰা আৰু ফটো মাৰা বুলি কি ধুনীয়াকৈ চাই আছে চাওকচোন আৰু এইফালে আমাৰ বায়ে ধুনীয়াকৈ পূজাত বহিলে আৰু তাইক মই মানে কৈ আছিলোঁ যে কি তই একো নাজানো নেকি তাই কৈছে যে যোৱা বছৰ মই কৰা নাছিলোঁ যে পাহৰি গৈছোঁ বাকী যিয়ে নহওক পাহৰিবই দিয়কচোন বাৰু তাৰপাছত এইফালে আমাৰো সেৱা ল'বৰ কাৰণে হ'ল যিহেতু আমি দিনটো লঘোণ ভোষণ আছিলোঁ তো সেইবাবে আমি গোটেইবিলাকে এনেকৈ সেৱা কাঢ়িলোঁ তাৰ পাছতে যিসকলে মানে লঘোণ আছিলে সেইসকলক মানে চাকি বন্তি জ্বলাব দিছে আৰু ময়ো চাকি বন্তি জ্বলালোঁ আৰু এনেকৈ বাই পূজা কৰিলে তাৰ পাছতে ময়ো কৰিলোঁ আৰু এয়া পূজা কৰি উঠি চাহৰ কাৰণে যোগাৰ কৰিছোঁ ধুনীয়াকৈ চাহ দিবৰ কাৰণে আৰু মানুহখিনিও আহি পাইছে যিহেতু আমাৰ ভেপকি চাই আছে ভেবলি বাই তাৰ পাছতে এইফালে সকলোখিনি হ'ল আৰু এইফালে প্ৰসাদ দিবৰ কাৰণেও হ'ল আৰু এই চিটটো মই সকলোতে পাওঁ আগৰ ভিডিঅ'টোত মানে ওদালগুৰি পেহিয়তৰ ঘৰতো এই চিটটো পাইছিলোঁ নহয় জানো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল নেক্সট ভিডিঅ'ত আকৌ লগ পাম